তো হেল্ল' এভৰিৱান আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ব্লগলৈ চ' আজি মানে কি হ'ল কথাটো এই আগৰ বছৰটো আজি লাষ্ট দিন চ' আমি ভাবিলোঁ বহুত দিন ব্লগো দিয়া নাইকিয়া কলেজ গৈ আছোঁ চ' আজি ব্লগ এটা দিওঁ চ' আজি ব্লগটো ইমান ইণ্টাৰেষ্টিং নহয় হ'লেও লাষ্ট দিন বুলি আৰু লাগে চব পিকনিক আহি আছে বাই বাই তো হেল্ল' এভৰিৱান আপোনালোকে দেখিব পাইছে এখন ফুৰিব তো হেল্ল' গাইজ আপোনালোকক আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু 2021 বৰ্ষৰ নিচিনা যাতে 2022টো নহয় তাকে কামনা কৰিছোঁ আৰু আপোনালোকে যাতে আমাক 2022 চনতে আমাৰ চেনেলটো গ্ৰ' কৰি দিয়ে কাৰণ আপোনালোকৰ ওপৰতে আমাৰ আশা আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এটা টিম আহি আছে তো আমি ইমান দূৰলৈ যোৱা নাই কাইলৈ আমাৰ পাৰ্টি হ'ব তো আমি খাম চ' গাইজ আপোনালোকে যদি আমাৰ টিয়ক এৰিয়াটো ভালকৈ চিনি পায় তেনেহ'লে আপোনালোকে গম পাইছে যে জাজিমহত এটা পিকনিক প্লেচ আছে বুলি তো সেই তাৰ পৰাই এতিয়া মানে পাৰ্টিটা আহি আছে ত' কাইলৈ আৰু আহিব ইয়ালৈ আহিব চাবহি তো আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা কমেণ্ট কৰি জনাব কাইলৈ কিদৰে চলিব আপোনালোকৰ খানাটো আৰু আমাৰ খানাটো চাই থাকিব কাইলৈ এটা নতুন ব্লগ আহি আছে খাম বুলি আহিছিলোঁ নহয় বৰ গোন্ধ আছে বেলেগত খাংগো ইয়াত নহ'ব 2021 2022 ইয়াত আৰম্ভ কৰিব নোৱাৰি ব'লা বেলেগলৈ যাওঁ চ' গাইজ আশা কৰিছোঁ 2022টো আপোনালোকৰ যাতে ভালদৰে যায় 2022 তো ইয়াৰ লগতে আমাৰ আহি আছে আৰু 12-13 দিনমানৰ পিছত আমাৰ একেবাৰে ফেভাৰেট কি পাহৰি গ'লো বিহু মাঘৰ বিহু আহি আছে চ' বিহুলৈও এডভান্সকৈ শুভেচ্ছা জনাইছোঁ আপোনালোকক তো আমাৰ কাৰণে মেইন বিহুটো নহয় উৰুকাটো হয় উৰুকা ৰাতি আৰু তাৰিখেহে আৰু ই স্কুলৰ পৰা আজি ছুটি পাইছে দেই বহুত দিনৰ মূৰত ইয়াক দেখিছে চাগে ভালকৈ চোৱাই নাই মুখখন চাই লগে চ' গাইজ আপোনালোকে নতুন বছৰ সোমাইছে বুলি ইমান উৎপাত কৰি যাতে পিকনিক নাখায় অলপ শান্তি বজাই ৰাখিব তো গাইজ বহুত দিনৰ পিছত আকৌ আমি আমাৰ ব্লগ আৰম্ভ কৰা প্লেচখনলৈ আহিছোঁ চ' গাইজ 2021ৰ লগতে আজিলৈ আমাৰ ব্লগটো সামৰিলোঁ আৰু চ' গাইজ আজিলৈ চবকে বাই বাই দিলোঁ কাৰণ 2021 গ'লগৈ কাইলৈ আহি আছে 2022 চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমানেই আৰু বাই 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 তললৈ মোক কৰি ভাবিব নালাগে ঐ দক্ষিণা উলিয়াই দিয়া